নমস্কাৰ আজি আমি ক'বলৈ গৈ আছো দ্য বয় নামৰ হলিউড সিনেমাখনৰ কাহিনীটো এই হৰৰ থ্ৰিলাৰ সিনেমাখন 2016 চনত ৰিলিজ হৈছিল আৰু সিনেমাখনৰ ডাইৰেকচন দিছিল উইলিয়াম ব্ৰেণ্ট বেলে সিনেমাখন আৰম্ভ হয় গ্ৰেটা ইভেন্টছ নামৰ চৰিত্ৰটিৰ সৈতে গ্ৰেটাই নিজৰ ঘৰৰ পৰা দূৰত এখন অচিনাকি ঠাইলৈ গৈ আছিল তাই হিলশায়াৰ্ছ মেনচনলৈ আহি আছিল যিটো ইউকেত আছে আসলতে তাইৰ ঘৰ আমেৰিকাৰ মণ্টানাত তাই হিলশায়াৰ্ছ মেনচনত এটা 8 বছৰীয়া শিশুক চোৱাচিতা কৰিবলৈ নেনি হিচাপে আহিছিল গ্ৰেটাৰ এটা অতীত আছিল যিটোৰ পৰা তাই আঁতৰি থাকিবলৈ বিচাৰিছিল যাৰ কাৰণে তাই ঘৰৰ পৰা ইমান দূৰ এই নেনিৰ কামটো লৈছিল গ্ৰেটা হিলশায়াৰ্ছ মেনচন আহি পায় আহিয়ে তাই ইমান ডাঙৰ ঘৰ দেখি প্ৰথমতে খুব আনন্দ পায় আৰু তাৰ পিছত ড্ৰাইভাৰজনে তাইক কোৱা মতে তাই ভিতৰলৈ সোমাই যায় তাই ভিতৰত গৈ দুৱাৰতে মাত লগালে কোনোবা আছে নেকি বুলি কিন্তু কোনো উত্তৰ নাপালে আৰু তাই ভিতৰলৈ সোমাই গ'ল গ্ৰেটাই চিৰিৰে ওপৰলৈ যায় আৰু এটা ৰুমত সোমাই যায় তাই ৰুমটো ভালকৈ চাই আৰু ৰুমটোত থকা পুতলাবোৰ এটা এটাকৈ চাবলৈ ধৰে এনেতে তাইক পিছফালৰ পৰা কোনোবাই মাত লগায় আৰু তাই ভয় খাই উঠে আসলতে তাইক মেলকমে মাত লগাইছিল যি সেইখন ঘৰৰ গ্ৰ'চাৰী বয় আছিল মেলকমে নিজৰ চিনাকি দিয়ে আৰু গ্ৰেটাক গ্ৰ'চাৰী বস্তুবোৰ ঠিক কৰাত সহায় কৰিবলৈ পাকঘৰলৈ মাতি আনে সিহঁতে বস্তু ঠিক কৰি থকাৰ সময়তে মিছেছ হিলশায়াৰ্ছ আহি পায় আৰু গ্ৰেটাক মাত লগায় তেওঁ আচৰিতভাৱে গ্ৰেটাক প্ৰশ্ন কৰে যে তাই নিজৰ জোতাযোৰ কিয় পিন্ধা নাই আৰু তাৰ পিছতে তেওঁলোক দুয়োজনে গ্ৰেটাৰ জোতাযোৰ খুলি থোৱা ঠাইলৈ যায় কিন্তু জোতাযোৰ বিচাৰি নাপায় মিছেছ হিলশায়াৰ্ছে তেতিয়া গ্ৰেটাক কয় যে চাগে তাইৰ জোতাযোৰ তেওঁলোকৰ ল'ৰা ব্ৰামছে লুকাই থৈছে ধেমালিতে আৰু এনেকে কৈ তেওঁ গ্ৰেটাক ব্ৰামছক লগ কৰাবলৈ লৈ যায় গ্ৰেটাই যেতিয়া ৰুমটোত সোমায় তেতিয়া দেখে যে মিষ্টাৰ হিলশায়াৰ্ছে ব্ৰামছৰ লগত কথা পাতি আছে তেতিয়ালৈকে তাই ব্ৰামছক ভালকৈ দেখা পোৱা নাছিল কাৰণ তাই মিষ্টাৰ হিলশায়াৰ্ছৰ পিছফালে থিয় হৈ আছিল কিন্তু যেনেকৈ তেওঁ ঘূৰি আঁতৰি দিলে আৰু গ্ৰেটাই ব্ৰামছক দেখিলে তাই নিজৰ হাঁহি ৰখাব নোৱাৰিলে আৰু জোৰকৈ হাঁহি দিলে আসলতে ব্ৰামছ এটা পৰ্চেলিনৰ পুতলা যাক মিষ্টাৰ এণ্ড মিছেছ হিলশায়াৰ্ছে নিজৰ ল'ৰা বুলি কয় গ্ৰেটাৰ এই কথাটো বহুত অদ্ভুত লাগিল যদিও তাই তেতিয়া একো নকলে কিন্তু তাইৰ মনত বহুত প্ৰশ্ন উঠিল কথাটোলৈ মিছেছ হিলশায়াৰ্ছে গ্ৰেটাক এখন দীঘলীয়া নীতি নিয়মৰ তালিকা বৰ্ণনা দিয়ে য'ত ব্ৰামছক চোৱাচিতা কৰোঁতে কি কথা মানি চলিব লাগিব তাৰ কথা কয় আচৰিত কথাটো আছিল যে এই সকলোবোৰ নিয়ম গ্ৰেটাই ব্ৰামছক জোৰে জোৰে চিঞৰি শুনাব লাগিব ইয়াৰ পিছত মিষ্টাৰ হিলশায়াৰ্ছে গ্ৰেটাক ঘৰৰ বাহিৰত থকা নিগনি ধৰা জালবোৰ দেখুৱাবলৈ নিয়ে আৰু সেই সময়তে তেওঁ গ্ৰেটাক বুজায় যে তেওঁলোকৰ কাৰণে সেই পুতলাটোৱে তেওঁলোকৰ পুতেক আৰু তেওঁলোকে সেই ভাবিয়ে তাক তেনেকৈ চোৱাচিতা কৰে হিলশায়াৰ্ছ মেনচনৰ আৰু এটা অদ্ভুত কথা আছিল যে ঘৰটোৰ সকলো দুৱাৰ আৰু খিৰিকী বন্ধ আছিল আৰু গ্ৰেটাক সেই কথাটোৰ বিশেষ ধ্যান ৰাখিব দিয়া হৈছিল যেন দুৱাৰ আৰু খিৰিকীবোৰ কেতিয়াও খোলা নাৰাখে মিষ্টাৰ আৰু মিছেছ হিলশায়াৰ্ছে তাৰ পাছত ব্ৰামছৰ লগত এটা বন্ধ কোঠালিত কথা পাতে আৰু ওলাই আহি গ্ৰেটাক জনায় যে ব্ৰামছে তাইক স্বীকাৰ কৰিছে ইয়াৰ পিছত মিষ্টাৰ আৰু মিছেছ হিলশায়াৰ্ছে গ্ৰেটাক ঘৰখনৰ সকলোখিনি বুজায় আৰু তাই কয় যে তেওঁলোকে তাৰ আগত ব্ৰামছক কেতিয়াও এনেকৈ অকলে এৰি যোৱা নাই আসলতে তেওঁলোক দুজন এটা ভেকেশ্যনত যাবলৈ থিৰাং কৰিছিল ৰাতি গ্ৰেটাই নিজৰ লগৰ এজনীৰ লগত ফোনত কথা পাতি থাকোঁতে কয় যে তেনেকৈ অকলে ইমান ডাঙৰ ঘৰটোত থাকিবলৈ বহুত কিবা লাগিছে কিন্তু তাই গ্ৰেটাক সকলো পাহৰি কামত মন দিবলৈ বুজায় গ্ৰেটাৰ বান্ধৱীজনীয়ে তাইক এয়াও জনায় যে গ্ৰেটাৰ পূৰ্ব প্ৰেমিক কোলে তাইৰ ঠিকনা গম পাইছে আৰু হয়তো তাইক চিঠি লিখিব পাৰে পিছদিনা ৰাতিপুৱা মিষ্টাৰ আৰু মিছেছ হিলশায়াৰ্ছ যাবলৈ ওলায় ঘৰৰ পৰা যোৱা সময়ত তেওঁলোকক বহুত আৱেগিক হোৱা দেখা পোৱা যায় হিলশায়াৰ্ছ দম্পতি হাল যোৱাৰ পাছত এতিয়া গোটেই ঘৰটোত অকল গ্ৰেটা আৰু ব্ৰামছে আছে তেওঁলোক যোৱাৰ পাছত গ্ৰেটাই ব্ৰামছক এখন চকীত বহাই দিয়ে আৰু পুতলাটো এখন কাপোৰেৰে ঢাকি দিয়ে তাৰ পিছত তাই নিজৰ বস্তুবোৰ ঠিক কৰা আৰম্ভ কৰে কাম শেষ কৰি গ্ৰেটাই খিৰিকীৰ কাষৰ এখন চকীত বহি ৱাইন খাবলৈ ধৰে আৰু তেনেকৈ টোপনি গুচি যায় যেতিয়া তাই সাৰ পায় তেতিয়ালৈকে আন্ধাৰ হৈ গৈছিল তাই নিজৰ ৰুমৰ পৰা যেতিয়া ৱাইনৰ বটলটো পাকঘৰত থবলৈ আহিছিল তেতিয়া দেখিলে যে ব্ৰামছৰ ওপৰত দিয়া কাপোৰখন তলত পৰি আছে তাই তেতিয়া ব্ৰামছক তাৰ পৰা উঠাই আনি তাৰ ৰুমৰ এখন আৰাম চকীত বহাই থয় আৰু নিজৰ ৰুমলৈ উভতি আহে
তাই ৰাতি সপোনত দেখে যে তাই হিলশ্বায়াৰ্ছ পৰিয়ালৰ ফেমিলি পেইণ্টিংখনৰ ওচৰলৈ যায় আৰু তাত যেতিয়া ব্ৰামছৰ মুখখন চাই থাকে তেতিয়া পেইণ্টিংখনৰ পৰা ব্ৰামৰ এখন হাত ওলাই আহি তাইৰ ডিঙিত ধৰে। এনেতে তাই টোপনিৰ পৰা সাৰ পাই যায় আৰু ব্ৰামছক চাবলৈ তাৰ ৰুমলৈ আহে। গ্ৰেটাই দেখে যে ব্ৰামছৰ চকুৰ পৰা পানী ওলাই আছে আৰু তাই আচৰিত হৈ যায় যে সেইটো কেনেকৈ হ'ব পাৰে। কিন্তু পিছত গম পায় যে আচলতে চিলিংখনৰ পৰা সেই পানীৰ টোপালবোৰ আহি তাৰ মুখত পৰি আছিল। ইয়াৰ পাছৰ চিনত গ্ৰেটা আৰু মেলকম দুয়ো কথা পাতি আছিল। তেতিয়া গ্ৰেটাই মেলকমক ব্ৰামছৰ কথা সুধিলে। মেলকমে প্ৰথমতে ক'ব খোজা নাছিল, যদিও অলপ পাছতে ক'লে যে ব্ৰামছ এজন 8 বছৰীয়া ল'ৰা আছিল। আজিৰ পৰা 20 বছৰ আগতে তাৰ 8 নম্বৰ জন্মদিনত হিলশ্বায়াৰ্ছ মেনশ্যনত বহুত ডাঙৰ জুই লাগিছিল, য'ত গোটেই মেনশ্যনটো জ্বলি গৈছিল আৰু লগতে ব্ৰামছেও সেই জুইত নিজৰ প্ৰাণ হেৰুৱাইছিল। এনেকৈ কথা পাতি থকাৰ মাজতে গ্ৰেটাক মেলকমে ডেটত যাবলৈ লগ ধৰে। ৰাতি যেতিয়া গ্ৰেটাই গা ধুবলৈ যায় তেতিয়া তাইৰ এনেকুৱা লাগে যেন কোনোবাই তাইক চাই আছে, কিন্তু তাই ভালকৈ চাওঁতে কাকো দেখা নাপালে। যেতিয়া তাই গা ধুই উঠে তাই দেখে যে তাই পিন্ধিবলৈ নিয়া ৰঙা ড্ৰেছযোৰ আৰু চেইনডাল বাথৰুমত নাই। তাই ইমানতে নিজৰ চুলিখিনি চুই চায় আৰু তাইৰ এনেকুৱা লাগে যেন কোনোবাই তাৰ পৰা অকণমান চুলি কাটিছে। তাৰ পাছত তাই ভয়ে ভয়ে ওলাই আহি কোনোবা আছেনে চায়, কিন্তু কোনো নাছিল। আনফালে তাই দেখে যে ব্ৰামছে নিজৰ ৰুমৰ পৰা তাইকে চাই আছে। তাই ৰুমটো পাৰ হৈ আহি দেখিলে যে চিলিঙৰ ওপৰলৈ যোৱা জখলাডাল তলত নমোৱা আছে। ওপৰত কোনোবা আছে বুলি ভাবি তাই ওপৰলৈ উঠি যায়, কিন্তু সেই সময়তে জখলাডাল ওপৰলৈ আহি যায় আৰু চিলিঙলৈ উঠি অহা দুৱাৰখন বন্ধ হৈ যায়। এনেতে মেলকমো আহি পায়, কিন্তু গ্ৰেটাক বহুতবাৰ মাত লগাই একো উত্তৰ নোপোৱাত তেওঁ উভতি গুচি যায়। ইফালে গ্ৰেটাই ভিতৰৰ পৰা বহুত কষ্ট কৰিও বাহিৰলৈ ওলাব নোৱাৰিলে আৰু এই সকলোবোৰৰ মাজত গ্ৰেটাই অন্ধকাৰত কোনোবা মানুহ এজন থিয় হৈ তাইক চাই থকা যেন দেখে। তাই ভয়তে তাৰ পৰা পলাবলৈ লওঁতেই পৰি যায় আৰু মূৰত দুখ পাই তাতেই অচেতন হৈ ৰাতিপুৱালৈ পৰি থাকে। ৰাতিপুৱা চকু খুলি তাই দেখে যে চিলিঙৰ দুৱাৰখন খোলা আছে আৰু জখলাডালো তললৈ নমাই থোৱা আছে। তাই নামি আহিল। দিনত মেলকম তাইলৈকে আহোঁতে তাই তেওঁক আগৰ ৰাতি হোৱা সকলোবোৰ কথা বিৱৰণ দিয়ে। গ্ৰেটাৰ ব্ৰামছক লৈ মনত বহুত প্ৰশ্ন উত্থাপিত হয় আৰু তাই সেইকাৰণে মেলকমক আকৌ প্ৰশ্ন কৰে যে ব্ৰামছ আচলতে কেনেকুৱা আছিল। মেলকমে প্ৰথমতে সেই কথাৰ উত্তৰ দিব খোজা নাছিল, কিন্তু গ্ৰেটাই বহুত জোৰ কৰাত এটা বহুত ডিপ্ল'মেটিক উত্তৰ দিলে যে সকলো কাহিনীৰে দুটা সত্য থাকে আৰু ব্ৰামছৰো তেনেকুৱা দুটা সত্য আছে। প্ৰথমটো এইটো যে ব্ৰামছ এজন বহুত ভাল ল'ৰা আছিল, যাৰ হিলশ্বায়াৰ্ছ মেনশ্যনত জুই লগাত মৃত্যু হয়। আনটো সত্য এয়া যে ব্ৰামছ একেবাৰে ভাল ল'ৰা নাছিল, বহুত আচৰিত প্ৰকৃতিৰ ল'ৰা আছিল। গ্ৰেটাই তেতিয়া মেলকমক সোধে যে সঁচা কোনটো। তেতিয়া মেলকমে তাইক কয় যে এৰাতি তেওঁ হিলশ্বায়াৰ্ছ মেনশ্যনত কিছুমান বস্তু দিবলৈ আহিছিল। তেওঁ জনা নাছিল যে সেইদিনা ব্ৰামছৰ জন্মদিন আছিল। মিছেছ হিলশ্বায়াৰ্ছে ব্ৰামছ নামৰ পুতলাটোৰ লগত উপহাৰবোৰ খুলি আছিল আৰু মিষ্টাৰ হিলশ্বায়াৰ্ছে কোঠাটোৰ এটা কোণত বহি আছিল। তেওঁ নিচাত আছিল। মেলকম যাবলৈ ওলাওঁতে তেওঁ ৰখালে আৰু মেলকমক এটা ড্ৰিংক যাচিলে। কেইটামান ড্ৰিংকছৰ পাছত কথাই কথাই মেলকমে মিষ্টাৰ হিলশ্বায়াৰ্ছক সুধি দিলে যে ব্ৰামছ কোন হয়, কেনেকুৱা হয়, তাৰ সত্যটোনো কি। মিষ্টাৰ হিলশ্বায়াৰ্ছে মেলকমৰ চকুত চকু থৈ বহুত কষ্টৰে ক'লে যে ব্ৰামছ এজন চৈতান হয় আৰু এইখিনি কৈ তেওঁ আৰু একো নক'লে। লাহে লাহে গ্ৰেটাৰ এনেকুৱা লাগে যেন তাইক কোনোবাই চাই আছে। সেইকাৰণে তাই ব্ৰামছক তাৰ ৰুমলৈ চাবলৈ যায় আৰু দেখে যে তাৰ বিচনাৰ কাষত গ্ৰেটাক মিছেছ হিলশ্বায়াৰ্ছে মানিবলৈ দিয়া নিয়ম নীতি লিখা কাগজবোৰ চাৰিওফালে ইফাল সিফাল কৰি দলিওৱা আছে। গ্ৰেটাই এই পুতলাটোৰ মুখখন এডজাষ্ট কৰি দিয়ে আৰু সেই সময়তে তাইৰ টোপনি ভাঙি যায়। তাইৰ আচলতে এই সকলোবোৰ সপোন আছিল। তাই তাৰ পিছত বিচনাৰ পৰা উঠে আৰু ব্ৰামছক চাবলৈ যায়, কিন্তু যাওঁতে তাই আচৰিতভাৱে তাইৰ ৰুমৰ দুৱাৰখনৰ সন্মুখত তাইৰ হেৰুৱা জোতাযোৰ পায়। এইযোৰ জোতা গ্ৰেটা প্ৰথম দিনা হিলশ্বায়াৰ্ছ মেনশ্যনত আহোঁতে হেৰুৱা জোতাযোৰ। তাই তাৰ পাছত দৌৰি ব্ৰামছৰ ৰুমলৈ যায় আৰু দেখে যে ব্ৰামছে দুৱাৰখনৰ ফালে চাই আছে আৰু তাৰ কাষত নিয়ম নীতি লিখা থকা কাগজকেইখন থোৱা আছে। তাই দেখি আচৰিত হয় আৰু ভয়ত নিজৰ ৰুমলৈ দৌৰি যায় আৰু দুৱাৰখন বন্ধ কৰি লয়। তাই বহুত চেষ্টা কৰে কাৰোবাক কল কৰিবলৈ, কিন্তু ফোনটো ডেড আছিল। তাই ফোনটো থৈ কি কৰিব ভাবিয়ে আছিল যেতিয়া আকৌ ফোনটো ৰিং হয়। তাই যেনেকৈ ৰিচিভাৰটো কাণত লগাই তাই কোনোবা সৰু ল'ৰা এজনে তাইৰ নামটো মতা শুনা পায়। তাই ভয় খায় আৰু ৰিচিভাৰটো থৈ দিয়ে।
আকৌ ফোনটো বাজি উঠে আৰু গ্ৰেটাই ফোনটো উঠাই আকৌ সেই একেই মাত শুনিবলৈ পায়। সৰু ল'ৰাজনে তাইক তাৰ ওচৰলৈ মাতি আছিল। গ্ৰেটাই ভয় খালে আৰু নিজৰ ৰুমৰ ফ্ল'ৰত বহি কান্দিবলৈ ধৰে। তেনেতে তাই দুৱাৰখনৰ তলেৰে দেখে যে বাহিৰত কোনোবা থিয় হৈ আছে। তাই আকৌ সেই সৰু ল'ৰাৰ মাতটো শুনিবলৈ পায়। সি তাইক কয় যে তাই কিয় নিয়ম নীতিবোৰ নামানে আৰু তাইক তাৰ লগত খেলিবলৈ মাতে। তাই তাৰ পাছত অকণমান সাহস কৰি দুৱাৰখন খোলে আৰু দেখা পায় যে দুৱাৰৰ কাষতে এখন ট্ৰে ৰখা আছে। ট্ৰেখনত এখন প্লেট আছিল আৰু তাত চেণ্ডউইচ ৰখা আছিল। তাই মন কৰে যে ব্ৰামছে তাইৰ ফালে চাই আছিল তাৰ ৰুমৰ পৰা। তাই ট্ৰেখন উঠাই লৈ আকৌ ৰুমলৈ সোমাই যায়। তাই ফোনটোৰ ৰিচিভাৰটো আকৌ কাণত লগাই চায় আৰু আচৰিত হয় যে ফোনটো কাম কৰি আছে। গ্ৰেটাৰ লগত হৈ থকা পেৰানৰ্মেল ঘটনাবোৰ দেখি তাই লাহে লাহে বিশ্বাস কৰিবলৈ লয় যে ব্ৰামছৰ আত্মা বা কিবা এনাৰ্জি সেই পুতলাটোত আছে আৰু সেইটোৱে তাইক খং কৰি সেইবোৰ কৰিবলৈ লৈছে। সেইকাৰণে তাই একান্ত মনে তাক চোৱা চিতা কৰাৰ সিদ্ধান্ত লয় আৰু কথামতে কাম কৰা আৰম্ভ কৰে। দিন যোৱাৰ লগে লগে তাই সকলোবোৰৰ লগত ঢাল খাই গৈ আছিল আৰু পুতলাটোত ব্ৰামছৰ আত্মা থকা কথাটোত তাইৰ বিশ্বাস বাঢ়ি গৈ আছিল। তাই মেলকমক ফোন যোগে সকলো কথা কয় আৰু তেওঁকো বুজাবলৈ চায় যে ঘৰটোত ব্ৰামছৰ আত্মা এতিয়াও আছে। আনফালে দেখা যায় যে মিষ্টাৰ আৰু মিছেছ হিলশ্বায়াৰ্ছে এখন নদীৰ আগত থিয় হয়। দুয়োজনে নিজৰ কোটৰ পকেটত এটা এটা শিল ভৰাই লয় আৰু পানীৰ মাজলৈ খোজ কাঢ়িবলৈ লয় আৰু দুয়োজনে ছুইচাইড কৰি লয়। একে সময়তে এয়াও দেখা যায় যে মিষ্টাৰ আৰু মিছেছ হিলশ্বায়াৰ্ছে ব্ৰামছৰ কাৰণে এখন চিঠি লিখে, য'ত তেওঁলোকে এয়া কয় যে গ্ৰেটাই এতিয়াৰ পৰা তোমাৰ ধ্যান ৰাখিব। গ্ৰেটাই সকলো নিয়ম নীতি মানি চলিবলৈ লয় আৰু একে সময়ত তাই ব্ৰামছৰ লগত কথা পাতিবলৈ চেষ্টা চলাই থাকে। গ্ৰেটাই ব্ৰামছক এটা ফল কাটি খাবলৈ দিয়ে আৰু বাৰ বাৰ তাক জোৰ কৰে তাইৰ লগত কথা পাতিবলৈ। কিন্তু ব্ৰামছে একো উত্তৰ নিদিয়াত তাই খং কৰি ফলটো পেলাবলৈ যায় আৰু উভতি আহি দেখে যে ব্ৰামছ য'ত বহি আছিল তাত সি নাই। তাই মেলকমকো সকলো কথা কয় আৰু তেওঁক মাতি পঠিয়াই হিলশ্বায়াৰ্ছ মেনশ্যনলৈ। মেলকম যেতিয়া আহে তেতিয়া তাই কয় যে ব্ৰামছৰ আত্মা সঁচাকৈ আছে পুতলাটোত। মেলকমে বিশ্বাস নকৰে আৰু তেওঁক বিশ্বাস দিয়াবলৈ গ্ৰেটাই প্ৰমাণ দিব বুলি কয়। ব্ৰামছ ফ্ল'ৰত যিখিনি জেগাত বহি আছিল সেই জেগাখিনিত ব্ৰামছৰ আশে পাশে গ্ৰেটাই এডাল চকেৰে আঁকি দিয়ে, যাতে সি তাৰ পৰা অকণমানো ইফাল সিফাল কৰিলে তাই গম পায়। তাৰ পাছত তাই আৰু মেলকম কাষৰ ৰুমটোলৈ গুচি যায় আৰু গ্ৰেটাই তাৰ ৱালখনত হাতেৰে খটখটাই দিয়ে। তাৰ পাছত আহি আকৌ তাই আৰু মেলকমে ব্ৰামছক চায়, কিন্তু ব্ৰামছে নিজৰ জেগাটোৰ পৰা অকণমানো ইফাল সিফাল কৰা নাছিল। গ্ৰেটাৰ মনটো বেয়া লাগিল আৰু তাই ব্ৰামছক কয় যে সি যদি তাত থকাৰ প্ৰমাণ সিহঁতক নিদিয়ে তেন্তে তাই হিলশ্বায়াৰ্ছ মেনশ্যনৰ পৰা গুচি যাব। তাই আকৌ মেলকমক লৈ কাষৰ ৰুমটোলৈ যায় আৰু ৰুমৰ ৱালখনত খটখটাই দিয়ে। এইবাৰ সিহঁত দুয়োজন যেতিয়া ৰুমলৈ আহে তেতিয়া মেলকম আচৰিত হৈ যায়, কাৰণ ব্ৰামছে নিজৰ আগৰ ঠাইত নাছিল। এই সকলোবোৰ দেখি মেলকমৰো বিশ্বাস হয় গ্ৰেটাৰ কথাত। গ্ৰেটা আৰু মেলকমে তাৰ পাছত গ্ৰেটাৰ জীৱনৰ বিষয়ে কথা পাতিবলৈ লয় আৰু তাই তেওঁক কোলৰ বিষয়ে কয়। কোল আৰু তাইৰ মাজত ভাল সম্বন্ধ নাছিল। সি তাইক বহুত অত্যাচাৰ কৰিছিল। সকলোৱে তাইক কোলক এৰি দিবলৈ কৈছিল যদিও তাই তাক এৰা নাছিল, কাৰণ সেই সময়লৈ তাই প্ৰেগনেণ্ট আছিল। কোলে তাইক কৈছিল যে সি নিজক সলনি কৰিব, কিন্তু সি নকৰিলে আৰু আগৰ নিচিনা আকৌ গ্ৰেটাক এৰি থৈ গুচি গ'ল। গ্ৰেটাৰ গা বেয়া হৈছিল আৰু সেয়েহে তাইৰ ভনীয়েকে তাইক হস্পিটেললৈ লৈ যায়, কিন্তু হস্পিটেল গৈ পোৱাৰ আগতে তাই নিজৰ সন্তানটো পেটতে হেৰুৱাইছিল। তাই মেলকমক কয় যে তাই সন্তান হেৰুওৱা দুখটো বুজি পায় আৰু সেইকাৰণে চাগে ভাগ্যই তাইক তালৈ টানি আনিছিল ব্ৰামছৰ ধ্যান ৰাখিবলৈ। মেলকমে তেতিয়া গ্ৰেটাক এমিলি ক্ৰিপছ নামৰ এজনী ছোৱালীৰ কথা কয়। এমিলি ব্ৰামছৰ লগত খেলিবলৈ সদায় হিলশ্বায়াৰ্ছ মেনশ্যনলৈ আহিছিল। ব্ৰামছৰ 8 বছৰীয়া জন্মদিনটো তাই কেনেকৈ হিলশ্বায়াৰ্ছ মেনশ্যনলৈ আহিছিল, কিন্তু সেইদিনা তাই ঘৰ উভতা নাছিল। পুলিচে তাইৰ মৃতদেহটো জংঘলৰ মাজৰ পৰা উদ্ধাৰ কৰিছিল আৰু যিদিনা সেই বিষয়ে সোধপোছ কৰিবলৈ তেওঁলোক হিলশ্বায়াৰ্ছ মেনশ্যনলৈ অহাৰ কথা আছিল, সেইদিনাই তাত জুই লাগি যায় আৰু ব্ৰামছৰ মৃত্যু হয়। এই সকলো দেখি মেলকমৰ গ্ৰেটাৰ কাৰণে চিন্তা হয় আৰু কয় যে হয়তো ব্ৰামছ এটা বেয়া আত্মাও হ'ব পাৰে। সেইবাবে মেলকমে গ্ৰেটাক তেওঁৰ লগত সেই ঘৰটোৰ পৰা যাবলৈ বুজাবলৈ চেষ্টা কৰে, কিন্তু গ্ৰেটাই এই সকলোবোৰ শুনিও কিন্তু মেলকমৰ লগত যাবলৈ মান্তি নহয়। তাৰ পাছত ব্ৰামছৰ ৰুমলৈ যায় আৰু তাক গুড নাইট কিছ কৰি কয় যে তাই জানে যে সি তাইক কেতিয়াও একো হানি নকৰে। এই সকলোবোৰৰ মাজতে এদিন গ্ৰেটাৰ অতীত কোল আহি উপস্থিত হ'ল হিলশ্বায়াৰ্ছ মেনশ্যনত।
গ্ৰেটাই প্ৰথমতে বহুত ভয় খাইছিল যদিও তাই নিজক ঠিক ৰাখি পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰে। এনেতে মেলকমো তাত আহি পায়, কিন্তু তেওঁ কৌলৰ আগত এনেকুৱা দেখুৱায় যে গ্ৰেটা আৰু তেওঁৰ মাজত অকল নেনি আৰু গ্ৰ'চাৰী বয়ৰ যি সম্পৰ্ক সেয়াই আছে। মেলকমে খবৰ লৈ ঘৰৰ পৰা গুচি যায় যদিও গ্ৰেটাক অকলে এৰি নাযায়, যিহেতু তেওঁ কৌলৰ বিষয়ে গ্ৰেটাৰ মুখেৰে সকলো কথা শুনিছিল। সেয়েহে তেওঁ গ্ৰেটাক অকলে এৰি যাবলৈ নিবিচাৰিলে আৰু ঘৰৰ বাহিৰত নিজৰ গাড়ীত বহি থাকিল। ৰাতি কৌলক শুবলৈ দি গ্ৰেটাই ব্ৰামছক শুৱাই থবলৈ লৈ যায়। সেইদিনা তাই ব্ৰামছৰ লগত শুৱে আৰু তাই কয় যে তাইক তাৰ সহায় লাগে। মাজনিশা কৌলে হঠাৎ চিঞৰিব ধৰে। গ্ৰেটা টোপনিত আছিল। তাই সাৰ পাই দৌৰা দৌৰিকৈ চাবলৈ আহে কি হ'ল। সেই একেই সময়তে মেলকমো চিঞৰ বাখৰ শুনি তালৈকে আহি যায়। কৌল খঙত ৰঙা চিঙা পৰি আছিল, কাৰণ তাৰ বেগত কোনোবাই মৰা নিগনি থৈ দিছিল আৰু সি খোৱা কাউচখনৰ ওপৰত থকা গ্লাছ এখনত তেজেৰে গেট আউট বুলি লিখি থৈছিল। সি ভাবিলে এইবোৰ তাই আৰু মেলকমে কৰিছে, আৰু তেতিয়া গ্ৰেটাই তাক কয় যে হয়তো সেইবোৰ ব্ৰামছে কৰিছে। এই কথা শুনি কৌলৰ আৰু খং উঠে যে এটা পুতলাই এইবোৰ কেনেকৈ কৰিব পাৰে, আৰু খঙতে পুতলাটো গ্ৰেটাৰ হাতৰ পৰা লৈ চকীত মাৰি তাৰ মূৰটো ভাঙি পেলায়। যেতিয়াই পুতলাটোৰ মূৰটো ভাঙি টুকুৰা টুকুৰ হৈ যায়, সেই ঠাইখিনিৰ পৰিস্থিতি সলনি হৈ যায়। হঠাৎ ৱালখন কঁপিবলৈ ধৰে আৰু সিহঁতে এটা মাত শুনা পায় ৱালখনৰ ভিতৰৰ পৰা। এটা সৰু ল'ৰাৰ মাতত গ্ৰেটাক কোনোবাই মাত লগাই আছিল। এনেতে সেই ৱালখন ভাঙি কোনোবা বাহিৰলৈ ওলাই আহে। মুখত পুতলাটোৰ নিচিনা মাস্ক এখন আছিল আৰু মানুহটো ডাঙৰ দীঘল আছিল। তাক দেখিয়ে মেলকম আৰু গ্ৰেটাই বুজি পালে যে সেইটো ব্ৰামছ হয়। গ্ৰেটাই ইমান দিনে হোৱা সকলো ঘটনাৰ অৰ্থ নিজৰ মনতে বিচাৰিবলৈ ল'লে আৰু গম পালে যে ব্ৰামছ ইমান দিনে জীয়াই আছিল আৰু ইমান দিনে তাইক ব্ৰামছে লক্ষ্য কৰি আছিল। আচলতে ব্ৰামছ কোনো ভূত বা আত্মা নাছিল আৰু ব্ৰামছৰ হিলশ্বায়াৰ্ছ মেনশ্যনত লগা জুইত মৃত্যু হোৱা নাছিল। সৰুৰে পৰা ব্ৰামছৰ মানসিক স্থিতি নৰ্মেল নাছিল আৰু 8 বছৰ বয়সতে নিজৰ বান্ধৱী এমিলিক হত্যা কৰিছিল, আৰু সেইবাবেই হয়তো ব্ৰামছক বচাবলৈ হিলশ্বায়াৰ্ছ দম্পতীয়ে নিজৰ ঘৰটো জ্বলাই দিছিল আৰু তাক তেতিয়াৰ পৰা তেওঁলোকে ঘৰৰ ভিতৰতে গোপনে ৰাখিছিল। ব্ৰামছ জীয়াই থকা কথাটো লুকাই ৰাখিবলৈ তেওঁলোকে ঘৰৰ দুৱাৰ খিৰিকীবোৰ তেনেকৈ বন্ধ ৰাখিছিল, যাতে কোনেও সেই কথাটো গম নাপায়, আৰু মানুহক দেখুৱাবলৈ পুতলাটোকে তেওঁলোকে ব্ৰামছ হিচাপে ৰখা বুলি দেখুৱাইছিল, যাতে তেওঁলোকে ব্ৰামছৰ লগত যোগাযোগ কৰিব পাৰে। সেইবাবেই হয়তো ঘৰৰ সকলো এক্টিভিটি আৰু ৰুল গ্ৰেটাক লাউডলি কৰিবলৈ কোৱা হৈছিল, যাতে ৱালৰ পাছফালে থকা ব্ৰামছে শুনা পায়। মেণ্টেলি এবনৰ্মেল হোৱাৰ বাবে তাৰ ব্যৱহাৰ বয়সত ডাঙৰ হোৱাৰ পাছতো সৰু ল'ৰাৰ দৰেই আছিল, আৰু হয়তো তাক চোৱা চিতা কৰি কৰি হিলশ্বায়াৰ্ছ দম্পতীহাল একেবাৰে পাগলৰ দৰে হৈ পৰিছিল। সেইবাবে তেওঁলোকে পুতলাটোৰ আঁৰত গ্ৰেটাক আচল জীয়াই থকা ব্ৰামছৰ কাৰণে থৈ আহিছিল। এনিৱেইজ, ব্ৰামছে ওলাই আহি কৌলৰ ওপৰত জঁপিয়াই পৰে আৰু তাক হত্যা কৰে, আৰু তাৰ পাছত মেলকমক মাৰিবলৈ তাৰ পাছত যায়। মেলকম আৰু গ্ৰেটাই তাৰ পৰা পলায় আৰু ঘৰটোৰ পৰা বাহিৰলৈ ওলাবলৈ ৰাস্তা বিচাৰিব আৰম্ভ কৰে। বাহিৰলৈ যোৱা সকলো ৰাস্তা বন্ধ আছিল আৰু তেওঁলোকে ৰাস্তা বিচাৰি বিচাৰি এটা চিক্ৰেট ৰুম পায়, য'ত গ্ৰেটাৰ নাইকিয়া হোৱা ড্ৰেছ, চেইন আৰু কটা চুলিখিনি এটা পুতলাক পিন্ধাই থোৱা আছিল। হয়তো সেইটো ব্ৰামছৰ ৰুম আছিল আৰু ইমান দিনে সি তাতেই লুকাই আছিল। তাই তাত এখন চিঠিও পালে, যিখন মিষ্টাৰ আৰু মিছেছ হিলশ্বায়াৰ্ছে লিখিছিল নিজৰ জীৱন লোৱাৰ আগত, য'ত তেওঁলোকে ব্ৰামছক গ্ৰেটাই তাৰ ধ্যান ৰাখিব বুলি কৈছিল। ইয়াৰ পাছত মেলকম আৰু তাই গৈ এটা সুৰংগ বিচাৰি পালে, যিটোৰে বাহিৰত ওলাব পাৰি। মেলকমে গ্ৰেটাক আগত পঠিয়াই দিয়ে সুৰংগটোৰ দুৱাৰখন ভাঙিবলৈ, আৰু তেওঁ ব্ৰামছক ৰখাবলৈ ৰৈ থাকে অকণমান আগত। ইমানতে ব্ৰামছ আহি পায় আৰু মেলকমক মাৰি মাৰি অচেতন কৰি দিয়ে। গ্ৰেটাই কিবাকৈ দুৱাৰখন খুলিব পাৰে আৰু তাৰ পৰা পলাবলৈ সক্ষম হয়। তাই অলপ দূৰ যোৱাৰ পাছত ৰখে আৰু মেলকমৰ কথা ভাবি তেওঁক বচাবলৈ আকৌ হিলশ্বায়াৰ্ছ মেনশ্যনলৈ উভতি যায়। তাই মেইন দুৱাৰখনেৰে ভিতৰত সোমায় আৰু ব্ৰামছৰ পৰা নিজক বচাবলৈ এডাল স্ক্ৰু ড্ৰাইভাৰ নিজৰ লগতে লুকাই থয়। ব্ৰামছে আহি তাইক দেখা পায় আৰু তাইৰ ফালে আগুৱাই আহে। গ্ৰেটাই জানিছিল যে ব্ৰামছক কেনেকৈ তাইক কণ্ট্ৰল কৰিব পাৰিব, আৰু তেনেকৈ তাই তাক আগৰ নিচিনা শুবলৈ যাবলৈ আদেশ কৰিলে। ব্ৰামছে তাইৰ কথা মানি লৈ তাইৰ লগতে ৰুমলৈ গ'ল আৰু বিচনাত শুই গ'ল। এনেতে গ্ৰেটাই চেক বুজি ব্ৰামছৰ ওপৰত তাই লুকাই থোৱা স্ক্ৰু ড্ৰাইভাৰডালেৰে প্ৰহাৰ কৰিলে। ব্ৰামছে খঙতে তাইক দলিয়াই পঠিয়ায় আৰু তাই বেৰত খুন্দা খাই পৰি যায়।
ব্ৰামছে তাইক ডিঙি চেপি ওপৰলৈ তুলি ধৰে। তাই বাচিবলৈ চেষ্টা কৰিলে আৰু ব্ৰামছৰ পেটত সোমাই থকা স্ক্ৰুড্ৰাইভাৰডাল উলিয়াই তাই আকৌ এবাৰ তাক প্ৰহাৰ কৰিলে আৰু সি মাটিত বাগৰি পৰিল। গ্ৰেটাই তাৰ পৰা পলায় আৰু গৈ মেলকমৰ ওচৰ পায়। তাই মেলকমৰ চেতনা ঘূৰাই আনিবলৈ চেষ্টা কৰে আৰু তেওঁ চেতনা ঘূৰাই পোৱাৰ পাছত তেওঁক ধৰি নি গাড়ীত বহায় আৰু হিলচাৰ্চ মেনশ্যনৰ পৰা ওলাই গুচি যায়। চিনেমাখন ইয়াতেই সমাপ্ত হয়। কাহিনীটো শেষলৈকে শুনাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি আমাৰ চেনেলত এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনি থাকিম।